গম পাওনে এই আমাৰ নগন আছে নহয় নগনটো যে বিৰাট কোন এই তাই বাপেকৰ নিচিনা নহ'ল যদি বাপেকৰ ৰাস্তাত গ'ল হয় ভালে হ'লে হৈ আছা নগন আহি আছে নেকি হেল্ল' ডাৰ্লিং তুমি ফোন কৰা দেখি মই ওলাব আলৈছোঁ বুজিছেনে এই দেউতাৰ ভাবিছোঁ দেউতাৰ স্কুটাৰ এখন লৈ পেলাই ওলাও দেখিলোঁ যে স্কুটাৰখন অৱস্থা নাই লেতেৰা ফেতেৰা আৰু চিটটো মানে অৱস্থা নাই ভাবিলোঁ চাইকেলখন লৈ আহোঁ চাইকেলখনো দেখোঁ যেন পামচাৰ হৈ আছে কি কৰোঁ আৰু খোজকাঢ়ি অহা আৰম্ভ কৰিছোঁ পাই যাম তোমাৰ ইয়াত এঘণ্টামানৰ ভিতৰত ঠিক আছে হ'ব ঐ নগন এইপিনে ঐ তোৰে কথা পাতি আছিলোঁ হা দোষ আহিছোঁ ৰ'বা কি কৰিছা মই আহি আছোঁ ক'ৰবাত যাম বুলি মাতিলা যেতিয়া আৰু কি হ'ল কোৱা খবৰ খাতি কেনে ঐ তই কেনেকৈ অৱস্থাত থাকো তোৰ চাটৰ গুটাম খোলা এইটো খোলা তইতো বাপেকৰ নিচিনা নহয় তই ঐ তোৰ বাপেকৰ নিচিনা তই ষ্টাইল কৰিব নোৱাৰ তোৰ বাপেক কেনেকুৱা আছিল আৰু তই কেনেকুৱা চা নিজকে একবাৰ তই চাচোন তলৰ পৰা ওপৰলৈকে চাৰ্টৰ বুটাম খোলা এইপিনে চেইন কি যে পিন্ধি থাক বাপেকৰ নিচিনা ষ্টাইল কৰিব নোৱাৰ বাপেকে তোৰ ইস্ত্ৰি কাপোৰ পিন্ধিছিল একদম ফিটিং ফাটাং আৰু তই কেনেকুৱা ঢিলোৱা মিলোৱা ধুতিৰ নিচিনা কাপোৰ পিন্ধ বন্ধুসকল এতিয়াও তেনেকুৱা লেভেলতে থাকো বুজিছ সেইকাৰণে তহঁতৰ লগত ইমান আড্ডা নামাৰো দেখা নাই মোৰ বাপেকৰ চাৰ্ট হয় এইটো চা মোৰ বাপেকৰ চশমা দেখিছ এতিয়াও বাপেকৰ ষ্টাইলতে থাকো মই চা এইটো মোৰ বাপেকৰ এই জোতা দেখিছ এইটো মোৰ বাপেকৰ হয় আৰু এটা গোপনীয় কথা আছে শুনি যা মোৰ আণ্ডাৰ পেণ্টটো বাপেকৰ হেল্ল' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ লেটেষ্ট আপডেট পাই থাকিব